নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ৰঙিল পৃথিৱীলৈ স্বাগতম জনাইছোঁ। মোৰ এইটো নতুন চেনেল আজি ফাৰ্ষ্ট খুলিছোঁ। মানে কথাটো কি হ'ল, মোৰ এটা চেনেল আছিলে বিশ্ব মিউজিক ষ্টুডিঅ', তাত ভালেমানখিনি ছাবস্ক্ৰাইবাৰ হৈছিলে আৰু মই সেই চেনেলটোত কিছুমান নতুন নতুন গান আপলোড কৰিছিলোঁ। গানখিনি দুই এটাত কপিৰাইট আহিছিলে, যাৰ ফলত আজি মোৰ চেনেলটো ইউটিউবৰ ফালৰ পৰা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে। আৰু সেইকাৰণে তোমালোকক আজি প্ৰথম এইটো মোৰ ফেচ স্ক্ৰীণ ভিডিঅ'। আগৰখিনিত মই ফেচ স্ক্ৰীণ ভিডিঅ' দিয়া নাছিলোঁ, লাইভ আহিছিলোঁ বাৰু। আৰু আশা কৰোঁ মোৰ এইটো চেনেল তোমালোকে তেনেকৈ আগুৱাই যাবা বুলি। ঠিক আছে, আজি একো নকওঁ আৰু ইয়াত মই নতুন নতুন ভ্লগছ দিবলৈ আৰু ভাল ভাল জেগা দেখাবলৈ চেষ্টা কৰিম। নতুন নতুন ভ্লগছ দিম আৰু এইটো চেনেলৰ লগতে মোক এইটো চেনেল যেতিয়া আগুৱাই যোৱা। ঠিক আছে, আজি আৰু বেছি নকওঁ, এইখিনি আছিল। আৰু সেইটো চেনেল বন্ধ হৈ যাব বেয়া লাগিছে, অতি দুখ লাগিছে। ঠিক আছে, আজিৰ পৰা মই ফেচ স্ক্ৰীণ ভিডিঅ' বনাম আৰু তোমালোককো অনুৰোধ কৰোঁ যাতে এনেদৰে গান নবনাবা, তোমালোকৰ মনিটাইজেশ্যনো নহ'ব। আৰু যিমান পাৰা ফেচ স্ক্ৰীণ ভিডিঅ' বনাবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ নিজৰে ভাল হ'ব, সোনকালে মনিটাইজেশ্যন হ'ব আৰু তোমালোকৰ চেনেলটো ইউটিউবত তেতিয়া বন্ধ নকৰে মানে। ঠিক আছে, আজিলৈ বাই। আশা কৰোঁ মোক আগৰ দৰে তোমালোকে সহায় কৰি যাব বুলি। বাই।